যোৱা 7 এপ্ৰিল তাৰিখে নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফে ষ্টেণ্ডিং কমিটিৰ সভাত এটা সিদ্ধান্ত লৈছে যে পূবৰ আমাজন খ্যাত দিহিং পাটকাই বৰ্ষাৰণ্যৰ চালেকি অঞ্চলৰ 98.58 হেক্টৰ ভূমিত তেখেতলোকে নেশ্যনেল কোল ইণ্ডিয়া লিমিটেডৰ নৰ্থ ইষ্টাৰ্ণ জোনক কয়লা মুক্ত খননৰ বাবে অনুমতি প্ৰদান কৰিছে। তাৰ মাইনুটছ ইতিমধ্যে আমাৰ হাতত আছে আৰু সেই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ছাত্ৰ সমাজ প্ৰকৃতিপ্ৰেমী লগতে প্ৰত্যেকজন স্বাভিমানী অসমীয়াই গৰজি উঠিছে কৰোনা এই আতংকৰ মাজতো। যেহেতু কৰোনা আতংকৰ মাজত আমি বাহিৰলৈ ওলাব পৰা নাই, সেই সময়ত সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপক কেম্পেইন আৰম্ভ হৈছে। কাৰণ দিহিং পাটকাই বৰ্ষাৰণ্য হৈছে আমাৰ স্বাভিমান, দিহিং পাটকাই বৰ্ষাৰণ্য হৈছে আমাৰ গৌৰৱ আৰু দিহিং পাটকাই বৰ্ষাৰণ্যৰ লগত জৈৱ বৈচিত্ৰ্য, বন্যপ্ৰাণী সংৰক্ষণ, সম্পদৰ অধিকাৰকে ধৰি বহুকেইটা আমাৰ স্বাভিমানৰ প্ৰশ্ন জড়িত হৈ আছে। এতিয়া তেনেস্থলত আমি দেখিবলৈ পাইছো শেহতীয়াকৈ নেচাৰ্ছ বেকনৰ হৈ সম্মদিত দত্ত ডাঙৰীয়াই তেখেতে কৰা এটা মন্তব্যই এটা কনফিউজনৰ সৃষ্টি কৰিছে। আমি নাজানো তেওঁ অজ্ঞতাৰ কাৰণে হওক বা তেখেতৰ উদ্দেশ্য প্ৰণোদিতভাৱে মন্তব্য কৰিছে, কি কাৰণে কৰিছে আমি নাজানো। কিন্তু আমি তেখেতক ক'ব খুজিছো যে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য 3টা অংশৰে গঠিত হৈছে: জয়পুৰ, দিহিং নৈ আৰু ডিৰাক বৰ্ষাৰণ্য। এই বৰ্ষাৰণ্যখন অসমৰ 3খন জিলা অৰ্থাৎ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰৰ প্ৰায় 575 বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। এই বনাঞ্চলৰ এটা অংশ অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছে আৰু বাকী অংশ ডিব্ৰু দেওমালী হস্তি প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰিছে। এই বনাঞ্চল অৰুণাচল প্ৰদেশৰ তিৰাপ আৰু চাংলাং জিলা পৰ্যন্ত বিয়পি আছে। সমগ্ৰ বনাঞ্চল মিলি এই সমগ্ৰ অঞ্চল ভূখণ্ড মিলি ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য হিচাপে দিহিং পাটকাই বৰ্ষাৰণ্যখনক আমি গণ্য কৰিছো, অৰ্থাৎ জনা যায় যে পূবৰ আমাজন হিচাপে। এতিয়া কথা হ'ল যে চালেকি অঞ্চলত যি মুক্ত কয়লা খননৰ কাৰণে অনুমতি প্ৰদান কৰিছে, সেই অঞ্চল হয়তো দিহিং পাটকাই অভয়াৰণ্যৰ মূল অংশত নপৰিব পাৰে, কিন্তু বৰ্ষাৰণ্যখনৰ এটা অংশতে চালেকি অঞ্চল হয় আৰু সেই চালেকি অঞ্চলতে কয়লা মুক্ত খননৰ কাৰণে ইতিমধ্যে নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফে অনুমতি প্ৰদান কৰিছে। মই সম্মদিত ডক্টৰ ডাঙৰীয়াক সুধিব খুজিছো যে এঘৰ মানুহত যদি এটা ডেড বডি থাকে, সেই ডেড বডিটো যদি উমলি যায়, সেই ডেড বডিটোৰ পৰা গোন্ধ ওলালে কি চাৰিওকাষৰ পৰিৱেশ বিনষ্ট নহব? চাৰিওকাষত গন্ধময় পৰিৱেশ প্ৰদূষিত নহব নেকি? ঠিক তেনেধৰণে বৰ্ষাৰণ্যখনৰ এটা অংশত যদি এই ধৰণে কয়লা মুক্ত খনন হয়, অবাধ গতিত গাড়ী মটৰ চলিবলৈ ধৰে আৰু এই ধৰণৰ যদি প্ৰদূষিত পৰিৱেশ অৰ্থাৎ গছ গছনি কাটি এটা যদি আতংকময় ধ্বংসাত্মক পৰিৱেশ সৃষ্টি কৰে, তেতিয়াহ'লে তাকো হস্তি কৰিডৰত এই চালেকি অঞ্চল আছে। গতিকে তেনেস্থলত আপুনি কি ধৰণে এই ধৰণৰ মন্তব্য কৰিছে আৰু সমগ্ৰ গোটেই মানুহৰ আৱেগ অনুভূতি অৰ্থাৎ এই আন্দোলনটোক বিপথে পৰিচালিত কৰিবৰ কাৰণে আপুনি উদ্দেশ্য প্ৰণোদিতভাৱে হয়তো এই ধৰণে মন্তব্য কৰিছে। আমি ক'ব খুজিছো, আমি শেহতীয়াকৈ বহুবাৰ দেখিছো অসমৰ ক্ষেত্ৰত যেতিয়াই ব্ৰহ্মপুত্ৰৰ বুকুত তেলৰ সন্ধান কৰিছিল আৰু তাৰ বাবে ভূকম্পন জৰীপ চলাইছিল, তেতিয়াও আমি দেখিছো যে অইলে লোৱা এই সিদ্ধান্ত ভূকম্পন জৰীপৰ বিৰুদ্ধে আন্দোলন হৈছিল। সেই আন্দোলনৰ সময়তো আপোনালোকৰ দৰে সম্মদিত দত্ত ডাঙৰীয়াৰ দৰে বিভিন্নজন প্ৰকৃতিপ্ৰেমীয়ে প্ৰথমে আন্দোলনকাৰীৰ পক্ষ লৈছিল আৰু শেষত তেখেতলোকে চৰকাৰৰ হৈ কিন্তু কাম কৰিছিল বা চৰকাৰৰ পক্ষত হোৱাকৈ তেখেতলোকে মন্তব্য কৰিছিল বা চৰকাৰৰ পক্ষত গৈ তেখেতলোক নিমাতে আছিল। সেইবিলাক কথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ওচৰৰ পৰা দেখিছো আৰু অখিল গগৈ ডাঙৰীয়া এই গোটেই ঘটনা সম্পূৰ্ণকৈ জানে। গতিকে এই সময়ত অখিল গগৈ ডাঙৰীয়াকো জেলত ৰাখি চৰকাৰৰ অভিসন্ধি যাতে গোটেই ঘটনাটো তেখেতলোকে নিষ্কণ্টকভাৱে সমাপন কৰিব পাৰে আৰু এই আমাৰ অভয়াৰণ্যখন কয়লা মাফিয়া অৰ্থাৎ চৰকাৰে নিজৰ মতে কোম্পানীৰ হাতত তুলি দিব পাৰে। আৰু দ্বিতীয়তে মই ক'ব খুজিছো যে বৃহৎ নদী বান্ধৰ আন্দোলনৰ সময়তো আমি বিভিন্নজন প্ৰকৃতিপ্ৰেমী বিভিন্নজনক আমি দেখিছো সম্মদিত দত্ত ডাঙৰীয়াৰ দৰে বিভিন্নজনে প্ৰথমে আন্দোলনকাৰী পক্ষ লয় আৰু দেখাত এনে লাগে তেওঁ যেন আমাৰ সতীৰ্থ, তেখেতে ৰাইজৰ হৈ অসমৰ হৈ সম্পদৰ হৈ মাত মাতিছে, কিন্তু শেহতীয়াকৈ আমি দেখিবলৈ পাওঁ তেখেতে আওপকীয়াকৈ চৰকাৰক
সহায়ক হোৱাকৈ চৰকাৰৰ হৈহে তেখেতে মন্তব্য কৰে বা চৰকাৰৰ হৈহে তেখেতলোকে কাম কৰে গতিকে এইবিলাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জানো আৰু অসমৰ ৰাইজে ভালকৈ জানে তেনেস্থলত আমি আপোনাক সকীয়াই দিব খুজিছো গতিকে এই স্বতঃস্ফূৰ্ত প্ৰকৃতি ৰক্ষাৰ বাবে অসমৰ স্বাভিমান ৰক্ষাৰ বাবে আমাৰ জীৱকুল ৰক্ষাৰ বাবে আমাৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে আমাৰ সম্পদ অসমীয়া মানুহৰ হাতত ৰক্ষাৰ বাবে ছাত্ৰ সমাজ প্ৰকৃতিপ্ৰেমী অসমৰ ৰাইজ যি ধৰণে ওলাই আহিছে এই আন্দোলনক বিপথে পৰিচালিত কৰিবৰ কাৰণে আপুনি উদ্দেশ্য প্ৰণোদিতভাৱে মন্তব্য কৰাৰ পৰা বিৰত থাকক